হাই ফ্ৰেণ্ডছ, আমি যোৱাকালি বিশ্বনাথ চাৰিআলি আহিলোঁ। ইয়াতে মামাৰ ছোৱালীৰ বিয়া, আজি বিয়া। এতিয়া ৰাতিপুৱা টেকেলি দিয়া বুলি কয়, ইফালে চাৰিআলিৰ ফালে টেকেলি দিব। গতিকে আমি এতিয়া তাৰ কাৰণে সাজু হৈছোঁ যাবৰ কাৰণে। এয়া মই পাটৰ কাপোৰ পিন্ধিছোঁ, চিম্পুল পাটৰ কাপোৰ এযোৰ পিন্ধিছোঁ আৰু এতিয়া যাওঁগৈ টেকেলি দিয়াত। যোৱাকালি ভিডিঅ' কৰা নহ'ল, যোৱাকালি আহাখিনি দেখুওৱা নহ'ল, তেনেকৈ ঘপককৈ আহি গ'লোঁ ইয়াতে পিছবেলাকৈ। গতিকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে সকলোৱে চাই থাকক, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে ধন্যবাদ, চাই থাকক। টেকেলি বিয়া, টেকেলি বিয়া। এতিয়া ক'ত যাব ওলাইছোঁ আমি? নহয়, টেকেলি বিয়া বুলি নকওঁ, কি ক'বা তেনেহ'লে? বিয়া বুলি ক'ব। আৰু কোৱা। আজি বিয়া হ'ব এতে মানে চুনু আইতাৰ ঘৰ। চুনু আইতাক ফোন কৰি দিয়া। চুনু আইতা ঘৰত আহিছোঁ। আমাৰ ঘৰত যাই থাকে মাজে মানে, কালি নাযায়, কালি দুপৰীয়া যায়। মানে মই কিবা কয় আগতে হৈছিলে, বহুত দিনৰ হ'ল, এতিয়া অহা নাই। এয়া কৰিছে কৰিলে। হা বিয়া হ'ব এতিয়া। বলক হৈ গ'ল নহয়, বলক আজি কাৰণে বলক এঘণ্টা নালাগে এনেকৈ থৈ দিলেও খুলিবই লাগিব।
উপায় নি সোমাই থাকিব তেনেকৈ দিয়ে তেনেকৈ চেণ্ডেল চাইছে দি দে পিন্ধি যাব দে কান্দি যায় করে দে যাব ওলাইছোঁ এয়া সকলোৱে পানী তুলিব এয়া পানী তুলি আছে নাযাবা এয়া আমাৰ মামীৰ গান এয়া কইনাকেইটাই গা ধুব সকলোৰে ফালৰ নিয়মবিলাক বেলেগ বেলেগ আমাৰ ফালে এইবিলাক কৰা নহয় কামৰূপীয়া নিয়মত গতিকে নিয়মখিনি ভালদৰে চাই লৈছোঁ এয়া কইনাক এতিয়া গা ধুৱাব লাহে লাহে তেল দিছে মূৰত বিয়াৰ মাজতে এখন চেলফি দি দিলোঁ আমাৰ আটাইখিনিৰে
দৰা আহিব হ'লে এয়া পুৰা মন ফুটাই আছে দৰা আহিব হ'লে। দৰা আহি ভালেই। দৰাটো ক'ত? মানুহেই দেখা বুলি নাযাবা 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 না সকলোৱে দৰা আহিব বুলি অপেক্ষা কৰি আছে। ফাইনেলি দৰা আহি পেলাই কুমাৰী লৈ থকাজন দৰা। হাই গাইজ, আমি এতিয়া গৈ আছো। ক'ত গৈ আছো আমি এতিয়া? মানে ৰাণীৰ নাম কি এতিয়া? মালগাঁও। আমি এতিয়া গৈ আছো চতিয়া মালাগাঁও। তাত আমাৰ যোৱা পৰহি হৈ যোৱা বিয়াৰ কইনাৰ শহুৰেকৰ ঘৰ। তাত কিবা খুবাহী বুলি কয়, মই ইমান ভালদৰে নাজানো, এইবিলাক বিশ্বনাথ চাৰিআলিৰ ফালৰ নিয়ম। গতিকে এতিয়া গৈ আছো খুবাহীত। আৰু মানে আমাৰ ফালে পাৰ্টি যেনে আমাৰ ফালে যেনেকুৱা নলবৰীয়া বা দৰঙীয়া চিষ্টেমত যেনেকুৱা ধৰি লওক ৰিচেপশ্যন বুলি কয়, ইহঁতৰ ৰিচেপশ্যনৰ লগত খুবাহীও হয়। তাত কইনাৰ মাকৰ ঘৰৰ পৰাই মানুহ যায়। গতিকে আমিও গৈ আছো এতিয়া। গতিকে গৈ থাকোঁ এতিয়া খুবাহীত। আমাৰ গাড়ীখনত বহিছোঁ আমি গোটেইকেইটা, এতিয়া গৈ আছো। এইফালে আমাৰ গলু বতা বৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে। এয়া জিক্সা 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 লিপষ্টিক চিষ্টিক লগাই। গলু বেটা তুমি মুখখন দিয়া খালি। এইয়া গলু বেটা আমাৰ পুতলা। এইফালে আমাৰ মামী, আজি বোলে মামীয়ে গাড়ী চলাব বোলে। এয়া আমাৰ ড্ৰাইভাৰ আজি মামী, চলাব নাজানে। গাড়ীত বোলে বহি পোৱা নাই আমাৰ গাড়ীত, সেইকাৰণে মামীয়ে এয়া ড্ৰাইভাৰৰ চিটৰ পৰা নামি গ'ল। আগফালে মামা, এয়া মাইনা, মই গোটেইকেইটা গৈ আছো। এইটো মামাহঁতৰ ঘৰৰ নামঘৰ। মামাহঁতৰ ঘৰৰ মুখতে এইটো নামঘৰ আছে ডাঙৰ। দুপৰীয়া হ'লে দেখা পালে হ'ল। এতিয়া আন্ধাৰত অলপ অসুবিধা হৈছে। এয়া খুবাহীৰ মানুহবিলাক জুম খাই আছে। বাছ আহিব এতিয়া ইয়াতে। এইখন বাছ আহি আছে, এয়া বাছত যাব গোটেইবিলাক। এখন বাছত যাব। এয়া এতিয়া গোটেইবিলাক উঠি যাব এতিয়া। খুবাহী মা যা ক'লে সোনকালে। দেখিছেনে কিমান মানুহ? এয়া খুবাহীত বোলে নিয়ম আছে এনেকৈ এগালমান মানুহ যোৱা। আমিও ওলাইছোঁ লগত টোপোলা লৈ। এয়া এতিয়া সকলোৱে বহি আছোঁ এতিয়া খাই বৈ লৈ আমাৰ ইয়াৰ পৰাই তেজপুৰলৈকে যাত্ৰা কৰিম। বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ ৰাতিয়ে যাম। গতিকে সকলোলৈ শুভৰাত্ৰি, ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে অনেক ধন্যবাদ।